যিজন লোকে এই বুলি কয় না মই ঠিকে আছো, মোৰ একো হোৱা নাই, প্ৰায় সেইবোৰ লোকে যেতিয়া অকলশৰে থাকে বহুত কান্দে। সেইজন মানুহক তুমি কেতিয়াও কষ্ট নিদিবা, যিজনে তোমাক হৃদয়ৰ পৰা বিচাৰে। নহ'লে এদিন এনেকুৱা এটা দিন আহিব যে হৃদয়খনটো তোমাৰ লগত থাকিব, কিন্তু তোমাক হৃদয়ৰে বিচৰা মানুহ কোনো নাথাকিব। কাৰোবাৰ মেছেজ নহাটো এটা মেছেজ, আৰু সেইটো মেছেজ এইটোৱেই যে তেওঁৰ হৃদয়ত আপোনাৰ বাবে অলপো ঠাই নাই। সকলো মানুহকে সকলো কথাৰ উত্তৰ দিয়াটো একো জৰুৰী নহয়। সকলোৱে আপোনাক বুজিব নোৱাৰে আৰু আপুনি সকলোকে বুজাব নোৱাৰে। কেতিয়াবা কেতিয়াবা আপুনি একো ভুল নকৰাকৈয়ে মানুহৰ চকুত আপুনি বেয়া হৈ পৰে, কাৰণ আপুনি সেইবোৰ নকৰে যিবোৰ তেওঁলোকে বিচাৰে। আজিকালি দুনিয়াখন এনেকুৱা হৈ গ'ল যে যেতিয়া কাৰোবাৰ জীৱনত কোনোবা নতুন মানুহ আহি যায় তেতিয়া তেওঁ পুৰণাজনৰ গুৰুত্ব পাহৰি যায়। চকু পানী লাগিলে মানুহৰেই হওক বা জন্তুৰেই হওক ই বাহিৰলৈ তেতিয়াই ওলাই আহে যেতিয়া নেকি অন্তৰখনে বহুত কষ্ট পায়। কথা কম কোৱা আৰু কাম বেছি কৰা, কাৰণ আজিকালি মানুহবোৰে শুনে কম আৰু দেখা পায় বেছি। বিশ্বাস আৰু প্ৰেম এই দুইটা এনেকুৱা বস্তু যদি হৈ যায় ই ভাঙি নাযায়, আৰু যদি ভাঙি যায় ই পুনৰ কেতিয়াও নহয়, কাৰণ এই দুইটাৰ ভিতৰত এটাকো জোৰ জবৰদস্তি কৰিব নোৱাৰি। মনত বেয়া ভাৱ ৰাখি মুখেৰে মিঠা হ'বলৈ মই নাজানো। যাক নিজৰ কৰি লওঁ সম্পূৰ্ণ মনৰ পৰা কৰোঁ, আৰু যাক এৰি দিওঁ সম্পূৰ্ণ মনৰ পৰা এৰি দিওঁ। ভাল মানুহবোৰৰ গাত এটা বিশেষ গুণ থাকে যে সিহঁতে বেয়া সময়তো ভালেই হৈ থাকে, নহ'লেতো বেয়া লোকবিলাকৰ ভাল গুণ বেয়া সময় অহাৰ লগে লগে নাইকিয়া হৈ যায়। প্ৰথম প্ৰেম হয়তো এই কাৰণেই সফল নহয় যাতে তুমি দ্বিতীয় প্ৰেমৰ মূল্য বুজিব পাৰা। দুনিয়াৰ মানুহবিলাকে আমাৰ এটা ভুলতেই আমাক আনৰ কৰি দিয়ে, কিন্তু আমাৰ মা দেউতাই আমাৰ হাজাৰটা ভুলৰ পিছতো আমাক আপোন কৰি লয়। বন্ধুসকল, কাৰোবাক নিজৰ সকলো কেতিয়াও নবনাবা, কাৰণ তেওঁ যদি গুচি যায় না তেন্তে আপোনাৰ লগত একোৱেই নাথাকিব। মাজে মাজে তুমি তেওঁকো গুৰুত্ব দিয়া যিয়ে নেকি তোমাক বিনা স্বাৰ্থত বিচাৰে, কাৰণ এইখন দুনিয়াত তোমাক কেয়াৰ কৰা মানুহ কম আৰু কষ্ট দিয়া মানুহ বহুত বেছি আছে। আনৰবোৰৰ ওপৰত এতিয়া মোৰ একো অভিযোগ নাই, কিন্তু ভৰসা এতিয়া মোৰ নিজৰবোৰৰ ওপৰতো নাই। কেতিয়াবা অলপ ভালদৰে লক্ষ্য কৰি চাবা, বেছিকৈ হাঁহি থকা লোকবোৰে ভিতৰি বহুত কান্দি থাকে। মই সঁচা কথা কওঁ, সেইকাৰণে বেয়া পোৱা, মিছা কোৱাহেঁতেন তালি বজালাহেঁতেন। এয়া একো জৰুৰী নহয় যে সকলো গিফ্ট কিবা বস্তুৱেই হ'ব লাগিব। মৰম, ভালপোৱা, সন্মান এইবোৰ বহুত ভাল গিফ্ট। দুনিয়াখনেতো কিবা ক'বই, কিন্তু তুমি কেতিয়াও কঠিন পৰিস্থিতিত হাৰ নামানিবা। আমাৰ সময় বেয়া নাছিল চাহাব, আমিতো মানুহেই বেয়া লগ পাইছিলোঁ। তুমি যে ধোকেবাজ হয় এইটো মই ভালদৰেই জানো, মাথোন এইটো চাবলৈ বিচাৰিছিলোঁ মই যে তুমি কিমান তললৈ নামিব পাৰা। কাৰোবাক যদি প্ৰেম কৰা তেন্তে ইমানেই কৰা যে যদিহে তেওঁ তোমাক এৰি যায় তেন্তে তেওঁ যাতে আন কাৰোৱে হ'ব নোৱাৰে। স্বৰ্গলৈ যোৱাৰ দুটাই ৰাস্তা আছে, হয়তো দি যোৱা নহ'লে এৰি যোৱা, লগত লৈ যোৱাৰ একো ব্যৱস্থা নাই। প্ৰেমত ভালপোৱা পাওঁ বা নাপাওঁ, কিন্তু মনত পেলাবলৈ এটা চেহেৰা নিশ্চয় পাওঁ। যদি কোনোবাই আপোনাৰ ভুলটো আপোনাৰ সন্মুখত ক'বলৈ সাহস কৰে তেন্তে তেওঁতকৈ আৰু ভাল বন্ধু তোমাৰ কোনো হ'ব নোৱাৰে। সন্দেহ নহয়, মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে এইখন পৃথিৱীত কোনো কাৰোৱে আপোন নহয়, সকলো স্বাৰ্থপৰ। পৰিস্থিতি দুখীয়া হ'লেও চলিব, কিন্তু তোমাৰ চিন্তা শক্তি কেতিয়াও দুখীয়া হ'ব নালাগে।